ওয়েলকাম টু মাই ইউটিউব চেনেল ৰতন ব্লগ। বন্ধু বান্ধৱীসকল, আপোনালোকক মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। চাওকচোন আজিৰ ভিডিঅ'টোত বাৰু আপোনালোকক মই কি দেখুৱাম। বন্ধু বান্ধৱীসকল, আপোনালোকক জনাওঁ যে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ল'ব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে প্ৰথমতে পায়। আৰু লাইক কৰিব, কমেণ্ট কৰিব। ভিডিঅ'টো ভাল পালেও কমেণ্ট কৰিব আৰু বেয়া পালেও কমেণ্ট কৰি জনাব। আহকচোন মোৰ মূল ভিডিঅ'টোলৈ আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আজি বিশেষ একো নাই, গতিকে ভিডিঅ'টো হ'ল মই ফ্লিপকাৰ্টৰ এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ। সেইটো বস্তু আজি আহি পালেহি, আজি ডেলিভাৰী হৈ গ'ল। গতিকে মই 11টা বজাত মোক দি গৈছে। গতিকে সেই বস্তুটো কিনো আপোনালোকক দেখুৱাওঁ। বৰ্তমান এতিয়ালৈ সেই বস্তুটো পেকিঙতে আছে, ময়ো খুলি চোৱা নাই। আপোনালোকক দেখুৱাম, আপোনালোকৰ সহায়ত ময়ো চাই ল'ম, আপোনালোকক দেখুৱাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকেও অৰ্ডাৰ কৰি ল'ব পাৰে। যিহেতুকে এতিয়া লকডাউন, সকলোৱে ঘৰতে আছে। গতিকে সেইটো বিশেষ বস্তু নহয়, সেইটো আচলতে শৰীৰ চৰ্চা কৰাৰ কাৰণেহে এইটো বস্তু অৰ্ডাৰ কৰিছোঁ। আহকচোন এইটো বস্তু কি চাই লওঁ, আহকচোন। চাওক, এইটোৱে হৈছে বস্তুটো। এইটো বৰ্তমান এতিয়াও পেকিঙতে আছে। মই যিহেতুকে আনি ইয়াত আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। যিহেতুকে এতিয়া মই খোলা নাই, এইটো বাৰু খুলি চাওঁ। এতিয়া চাওক, ইয়াত ধুনীয়া এখন মোনা পেকিং কৰি দিছে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এইটো কি। এয়া চাওক, এইখিনি চাওক, এয়া আছে 5ডাল আছে। এইটো মানে কি, যিহেতুকে এতিয়া লকডাউন চলি আছে, সকলোৱে যিহেতুকে এতিয়া কাম বনবিলাক চব কাম বন্ধ হৈ আছে। গতিকে এতিয়া বহি সকলোৰে শৰীৰবোৰ এলেহুৱা হৈ গৈছে। সেইকাৰণে অকণমান আপোনালোকেও এইটো আনি ল'ব পাৰে, ঘৰতে এক্সাৰচাইজ কৰিব পাৰিব। যিহেতুকে এতিয়া আপোনালোকেও বহি আছে, শৰীৰবোৰ এলেহুৱা হ'ব। অকণমান এক্সাৰচাইজ কৰিলে আপোনালোকৰ শৰীৰবোৰো ভালে থাকিব। সেয়ে ভাবিলোঁ মই এইটো অৰ্ডাৰ কৰিছোঁ। যদি আপোনালোকৰো ভাল লাগে আপোনালোকেও এটা কৰি ল'ব। বেছি দাম নহয়, এইটো মাত্ৰ 750 টকা লৈছে। ইয়াৰ কোৱালিটিবিলাক নিশ্চয় জানে আপোনালোকে লগাব। ইয়াত 5ডাল দিয়া হৈছে। ইয়াতে লগাই ল'ব। এইটো মই লগাই লৈছোঁ বাৰু। চাওক, মই এডাল লগাই ল'লোঁ। ৰবাৰবিলাক সাধাৰণতে ইমানটো আৰু টাইট আছে, ৰবাৰবিলাক পাতল নহয়। মই এইখন হাততো লগাই ল'ম। এয়া চাওক, মই দুয়োপিনে লগাই ল'লোঁ। ইয়াত মানে যেনেকৈ এইপিনে যদি আপুনি গ্ৰীণ লগাইছে তেনেহ'লে ইয়াতো গ্ৰীণ লগাব। ইয়াত য়েলো লগাইছোঁ, গতিকে ইয়াতো য়েলো লগাই ল'ব। চাওক, ইয়াতে প্ৰথমতে ব্লেক লগাই আছে। এইডাল প্ৰথমতে ব্লেক, গতিকে ইয়াতো আপুনি ব্লেক লগাই ল'ব। গতিকে এনেকৈ কালাৰবিলাক মিলাই লগাই ল'ব। আৰু আপুনি যিখিনি পাৰে, 5ডাল পাৰে, 4ডাল পাৰে, আপোনাৰ যিখিনি সক্ষম কৰিবলৈ বা টানিবলৈ আপোনাৰ যিখিনি সক্ষম আছে সেইখিনি আপুনি নিজ ইচ্ছামতে ল'ব পাৰে। আৰু এই দুডাল আছে, এই দুডাল মানে ভৰিত ফচাই কিনে এই দুডাল কৰিব পাৰি। এই দুডাল ভৰিত ফচাই কৰিবৰ কাৰণে দিছে। আৰু এইটো হ'ল আপোনাৰ যিকোনো লহাত বা বেৰত এনেকৈ লগাই কিনে ইয়াত টানি দিব পাৰি। যদিহে ভাল লাগিছে আপোনালোকে অৰ্ডাৰ কৰি লওক। বন্ধু বান্ধৱীসকল, অলৰেডি মোৰ এইখিনি বস্তু আহি পালেহি। এতিয়াৰ পৰা মই এক্সাৰচাইজ কৰা আৰম্ভ কৰিম। এতিয়া আৰু বডি বনাম। আৰু এইটো অকল ল'ৰাৰ বাবে নহয়, এইটো ছোৱালীয়েও ইউজ কৰিব পাৰে। ছোৱালীসকলেও এইটো যদি ভাল দেখে তেনেহ'লে এইটো অৰ্ডাৰ কৰিব পাৰে, ছোৱালীসকলেও। আৰু যদি এইটো কোনোবাই অৰ্ডাৰ কৰিছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব পাৰে। আৰু মই এনেকুৱা ল'ৰা দেখিছোঁ যে
মানে জিমত এডমিশ্যন ল'ব, এডমিশ্যন লৈ 4-5 দিন, কমেও 10 দিন যাব, 10 দিন নাযায় খুব বেছি। তাৰপিছত ক'ব মোৰ ভৰি বিষাইছে, গা বিষাইছে, এনেকৈ কৈ আৰু তাত জিমত যোৱা বন্ধ কৰি দিয়ে। গতিকে এডমিশ্যন লোৱা পইচাখিনি এনেই যায়। যদিহে ভাল দেখে তেনেহ'লে এইখিনি বস্তু, যিখিনি মই বস্তু অৰ্ডাৰ কৰিছোঁ এইখিনি ষ্ট্ৰং আছে। এইখিনি বস্তু আপোনালোকে অৰ্ডাৰ কৰি লৈ কেনে পায়। যদি মই এইটো কিন্তু ভাল দেখোঁ যে জিমত আপুনি যায় যদি 4-5 দিন গৈ আপোনাৰ এডমিশ্যনৰ পইচাখিনি এনে যোৱাতকৈ এনেকৈ আকৌ এটা অৰ্ডাৰ কৰি লওক। ঘৰতে যেতিয়া মন যায় আপুনি কৰিব পাৰে। যদি মোৰ আজি কৰি গা বিষাইছে, কালি কৰিম, পৰহি কৰিম, এনেকৈ কৰিব পাৰে। আপোনাৰ যেতিয়া মন যায় কৰি ল'ব পাৰে। গতিকে মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ভিডিঅ'টো কেনে পাইছে কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।